ETC আজি আমি 2003 চনত 6 শিডিউলত 12 সংবিধানৰ 6 শিডিউলত চুক্তি স্বাক্ষৰ কৰিছিলোঁ আৰু এই 6 শিডিউল BTC এৰেঞ্জমেণ্টটো বহুত শক্তিশালী হেৰি আছিলে এটা ব্যৱস্থা আছিলে কিন্তু যোৱা 2021 চনৰ পৰা আপোনালোকে দেখা পাইছে যে 2020 চৰকাৰ গঠন কৰাৰ পিছত এটা বছৰ যোৱাৰ পিছতে আমি দেখা পালোঁ যে UPPL ইয়াত টেক ওভাৰ কৰাৰ পাছত BTCৰ গোটেই 6 শিডিউলৰ যিটো আমাৰ ক্যাৰেক্টাৰ আছে যেটো স্ট্ৰাকচাৰ আছে যেটো ফাউণ্ডেশ্যন আছে পিলাৰ আছে সেইবিলাক আজি ধ্বংস কৰিছে BTC এতিয়া আগৰ দৰে যোৱা আমি 15টা বছৰৰ যেটো ক্ষমতালৈ শাসন কৰিছিলোঁ সেই ক্ষমতা এতিয়া BTC নাই BTR বুলি যে তেওঁলোকে যেটো চলাইছে সেই BTRৰ অৰিজিনেল 6 শিডিউলৰ কোনো ক্ষমতা নাই এইটো কমপ্লিটলি আজিৰ এই UPPL চৰকাৰখনে ধ্বংস কৰিছে গতিকে আৰু তেখেতসকলে এই যে মানে BTC চৰকাৰ গঠন কৰাৰ পাছত যেনেকুৱা ধৰণৰ ৰাইজৰ হৈ কাম কৰিবৰ কাৰণে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল আজি একো নোহোৱাটো ৰাইজে দেখা পাইছে একো উন্নয়নৰ কাম কাজ হোৱা নাই ৰাইজক একো সুবিধা দিব পৰা নাই একো ৰাইজৰ মানে কি কয় অধিকাৰ তেওঁলোকে প্ৰদান কৰিব পৰা নাই মাটি বাৰীৰ যিটো অধিকাৰ চাকৰি বাকৰি ল'ৰা ছোৱালীবিলাকৰ বেকাৰ আমাৰ সমস্যা সমাধানৰ নামত যিটো পদক্ষেপ ল'ব লাগিছিলে আমাৰ অঞ্চলত ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন কৰিবৰ কাৰণে ৰেল কোচিং আমাৰ কি কয় কোচ বনোৱা ফেক্টৰী বনোৱাবৰ কাৰণে নানান ধৰণৰ যে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল এইবিলাকতো আজি জিৰ' হোৱাটো ৰাইজে দেখা পাইছে গতিকে BTC অঞ্চলবাসী ৰাইজে আজি UPPL দলক একেবাৰে বেয়া পাইছে নম্বৰ 1 বেয়া পোৱাৰ মূল কাৰণটো হ'ল যে BTC অৰিজিনেল 6 শিডিউলটো তেওঁলোকে ধ্বংস কৰিছে ক্ষমতাবিলাক একেবাৰে মানে তেখেতসকলে চুৰমাৰ কৰিছে ধ্বংস কৰিছে আৰু উন্নয়নৰ নামত যেটো এওঁলোকে একেবাৰে BTC অঞ্চলত গোটেই প্ৰক্ৰিয়াটো স্তব্ধ কৰিছে BTC বাকী ৰাইজে এতিয়া উন্নয়ন বিচাৰে অধিকাৰ বিচাৰে আকৌ এই অঞ্চলৰ আমাৰ 6 শিডিউলৰ যেটো ক্ষমতা আগৰ দৰে বজাই থকাটো বিচাৰে যাৰ কাৰণে আজিৰ দিনটোত UPPL দলটো ক্ষমতাৰ পৰা বাহিৰ কৰিবৰ কাৰণে BTC অঞ্চলবাসী ৰাইজে সবে একত্ৰিত হৈছে আৰু BPFৰ লগত সমৰ্থন কৰি তেওঁলোকে একেলগে কাম কৰি আছে গতিকে এই সময়ত আজিৰ দিনটোত আপোনালোকে স্পষ্টভাৱে দেখা পাইছে যে BPFৰ লগতে যেহেতু BTC অঞ্চলত 80% ৰাইজে জড়িত হৈছে আৰু 80% ৰাইজৰ সমৰ্থন পায় BPF দলে এইবাৰৰ পাৰ্টি আমাৰ যিসকলক আমি থিয় কৰিছোঁ তেখেতসকলক আমি জিকে দিব পাৰিম ইয়াতে ধন্যবাদটো স্বাভাৱিক কাৰণ তেখেতসকলে এতিয়াৰ পৰাই আৰম্ভ কৰিছে বুলি আমি গম পাওঁ মানুহখিনিক তেওঁলোকে পইচা দি কিনি লৈ যোৱা বা এইবিলাক দুখন দি ভোটাৰ কিনিবৰ কাৰণে প্ৰক্ৰিয়া আৰম্ভ কৰা এইবিলাক ফিল্ডত ইতিমধ্যে আমি দেখা পাইছোঁ যোৱা মানে কি কয় এছেম্বলি ইলেকশ্যনতো তেখেতসকলে প্ৰচুৰ ধন ভোটাৰ ৰাইজৰ মাজত বিলাইছিল আৰু তথাপিও তেখেতসকলৰ এইবাৰ ৰাইজে যিহেতু একেলগে BPFৰ লগত থিয় দিছে তেওঁলোকৰ যিমানে মানে টকা পইচা খৰচ নকৰক কিয় সেই টকা পইচাৰে তেওঁলোকে ৰাইজৰ ভোটটো আদায় কৰিব নোৱাৰিব